মই সকলো দৌৰি ফুৰিছো। কালি যিজন স্বপ্নত বিভোৰ আছিল, আজি তেওঁ আছে মাটিৰ তলত। সূৰুজে পোহৰ বিলাই আছে, গছৰ পাতে বতাহ বিলাইছে। যিজনে সকলো এৰি থৈ গৈছে, তেওঁৰ বাবে এতিয়া কি বাকী আছে? কিন্তু তথাপিও মিছামায়াৰ সংসাৰত সকলো বন্দী হৈ আছে। নাও সদায় পানীতেই থকা উচিত, কিন্তু পানী কেতিয়াও নাৱত থকা উচিত নহয়। ঠিক সেইদৰে যাৰ ভক্তি আছে, তেওঁলোক এই জগতত থকা উচিত। কিন্তু যি ভক্তি কৰে, তেওঁৰ মনৰ মাজত সাংসাৰিক মোহ মায়া থকা উচিত নহয়। মানুহে যেতিয়া অপৰাধ কৰে, তেতিয়া আগে পিছে সোঁফালে বাওঁফালে চাৰিওদিশ চাই লয়। কেৱল ওপৰত থকাজনৰ ফালে চাবলৈ মানুহে পাহৰি যায়। এই পৃথিৱীত তেওঁৱেই সুখী, যি নিন্দিত হৈ নিজকে সংশোধন কৰিব পাৰিছে। নিজৰ হতাশাৰ বাবে আনক কেতিয়াও দায়ী নকৰিব, বৰঞ্চ নিজকে দায়ী কৰক আনৰ পৰা বেছি আশা কৰাৰ বাবে। কামৰ প্ৰেছাৰত আমি হতাশ নহওঁ, আমি হতাশ হওঁ দুশ্চিন্তা আৰু বিৰক্তিৰ কাৰণে। মানুহে যেতিয়া কাৰোবাৰ প্ৰশংসা কৰে, তেতিয়া খুব কম সংখ্যকেহে সেইটো বিশ্বাস কৰে। কিন্তু যেতিয়া আনৰ বদনাম কৰা হয়, তেতিয়া সকলোৱে সেইটো বিশ্বাস কৰি লয়। চকুৱে কান্দিলে সকলোৱে দেখে, কিন্তু মনে কান্দিলে কোনেও নেদেখে। আইনা ভঙাৰ শব্দ হয়, কিন্তু মন ভঙাৰ কোনো শব্দ নহয়। জীৱনত চাৰিটা বস্তু কেতিয়াও নাভাঙিব: প্ৰতিশ্ৰুতি, বিশ্বাস, মন আৰু সম্পৰ্ক। কাৰণ এইবোৰ এবাৰ ভাঙিলে আৰু কেতিয়াও জোৰা নালাগে। পিতৃকন্যাৰ সম্পৰ্ক ইমান মধুৰ কিয় হয় জানে? কাৰণ কন্যাই জানে যে পৃথিৱীত সকলোৱে কষ্ট দি আঁতৰি গলেও অন্ততঃ এই এজন মানুহেই তেওঁৰ কাষত থাকিব আৰু তেওঁ কেতিয়াও কষ্ট নিদিয়ে। যাৰ ওচৰত আপুনি নিজৰ দুৰ্বলতা প্ৰকাশ কৰিব, সকলোতকৈ ডাঙৰ আঘাতটো আপুনি তেওঁৰ পৰাই পাব। হঠাৎ এদিন কাকো একো নোকোৱাকৈ সকলোৰে সৈতে যোগাযোগ বিচ্ছিন্ন কৰি চাওক। জীৱনৰ বহু প্ৰশ্নৰ উত্তৰ আপুনি পাই যাব। মানুহৰ জীৱনত যিটো বস্তু থকাটো সকলোতকৈ বেছি প্ৰয়োজন, সেইটো হৈছে ধৈৰ্য। কাৰণ ভাল সময়ক পাবৰ বাবেও মানুহক ধৈৰ্যৰ প্ৰয়োজন, আৰু বেয়া সময়ৰ পৰা নিজকে উদ্ধাৰ কৰিবলৈও মানুহক ধৈৰ্যৰ প্ৰয়োজন। কাষত থাকি ভৰসা দিয়া মানুহ নাই, সন্মুখত থাকি পথ দেখুওৱা মানুহ নাই, কিন্তু পিছফালে থাকি সমালোচনা কৰা মানুহৰ অভাৱ নাই। ৰূপক লৈ অহংকাৰ নকৰিব, কাৰণ এই ৰূপ আপুনি তৈয়াৰ কৰা নহয়। যদি গৰ্ব কৰিব বিচাৰে, নিজৰ চৰিত্ৰক লৈ গৰ্ব কৰা উচিত, কাৰণ এই চৰিত্ৰ আপুনি তৈয়াৰ কৰিছে। নিজৰ গুণক লৈ অহংকাৰ নকৰিব, কাৰণ শিল যেতিয়া পানীত পৰে, তেতিয়া নিজৰ ওজনৰ বাবেই শিল পানীত ডুবি যায়। জীৱনত ভালে থাকিব বিচাৰিলে চাৰি ধৰণৰ মানুহৰ পৰা দূৰত থাকিব। 1. যি আপোনাক মিছা কথা কয়। 2. আপোনাক যি সন্মান নকৰে। 3. যি আপোনাক ব্যৱহাৰ কৰে। 4. আপোনাক যি সদায় সৰু কৰি ৰাখিব বিচাৰে। কথা হজম কৰিবলৈ শিকক, এইটো সকলোতকৈ ডাঙৰ গুণ। এই গুণে আপোনাক জীৱনত জয় হোৱাত সহায় কৰিব। তৰ্ক কৰি কেতিয়াও জিকিবলৈ নাযাব। সময়ৰ অপচয় কৰাৰ বাহিৰে তৰ্কৰে আৰু একো নাপাব। জীৱনত যিমানেই বহল মনৰ অধিকাৰী হ'ব পাৰিব, সিমানেই বুজিব যে কোনো কথাক লৈ তৰ্ক কৰাতকৈ নীৰৱে থকাই শ্ৰেয়। আপোনাক যি বিশ্বাস নকৰে, তেওঁলোকৰ কথা বাদ দিয়ক, নিজকে বিশ্বাস কৰক। নিজৰ প্ৰতি থকা বিশ্বাসেই এদিন আপোনাক সকলোৰে মাজত বিশ্বাসী কৰি তুলিব। ভগৱান শ্ৰীকৃষ্ণই কৈছে, কাৰোবাক কষ্ট দি কেতিয়াও নিজৰ ভালৰ বাবে প্ৰাৰ্থনা নকৰিব, আৰু কাৰোবাক আনন্দ দিলে কেতিয়াও নিজৰ কষ্টৰ কথা চিন্তা নকৰিব। চেনি আৰু নিমখ দেখাত একেই, পাৰ্থক্য কেৱল স্বাদত। একেদৰে মানুহ আৰু অমানুহ দেখাত একেই, পাৰ্থক্য কেৱল আচৰণত। সুখী মানুহে কেতিয়াও দুখী মানুহে লিখা কাহিনী বুজিব নোৱাৰে, আৰু কিছু বছৰৰ পিছত যেতিয়া পিছলৈ এবাৰ ঘূৰি চাব, তেতিয়া অনুভৱ হ'ব যি হৈছে ভালেই হৈছে। মিছলি এজনী আজিকালি সকলোৰে প্ৰিয় হয় আৰু মৰম পায়, আৰু সত্যবাদীজনে পায় কেৱল অপমান আৰু অৱহেলা। যাৰ সৈতে কথা পাতিলে আমাৰ মন ভাল হৈ পৰে, তেওঁৱেই আমাক খুব কম সময় দিয়ে। যেতিয়া প্ৰতিদিনে কাৰোবাৰ সৈতে কথা পতাৰ অভ্যাস হৈ যায়, তেতিয়া কাজিয়া কৰিলেও ভাল লাগে, আৰু যেতিয়া এদিন কথা পতা বন্ধ হৈ পৰে, তেতিয়া বহুত কষ্ট হয়। আপুনি শূন্যতাৰ কষ্ট নাপালে কেতিয়াও পূৰ্ণতাৰ আনন্দ উপভোগ কৰিব নোৱাৰিব। জীৱনটো জ্ঞানীৰ বাবে এটা উপহাৰ, মূৰ্খৰ বাবে জীৱনটো কেৱল নাটক। ধনীৰ বাবে জীৱন হৈছে এক খেল, আৰু দৰিদ্ৰৰ বাবে জীৱন হৈছে এক সংগ্ৰাম। মিছলীয়া মানুহৰ কথাত ৰস বেছি, সৎলোকৰ কথাত খং বেছি। যাৰ জেদ আৰু খং বেছি, তেওঁৰ জীৱনত কেতিয়াও কোনো থাকিব নিবিচাৰে,
কাৰোবাৰ ওপৰত প্ৰতিশোধ লোৱাৰ আনন্দ কিছুদিন থাকে, কিন্তু কাৰোবাক ভাল পোৱাৰ আনন্দ আজীৱন থাকি যায়। গোটেই পৃথিৱীক আলোকিত কৰাৰ বাবে যিদৰে এটা সূৰ্যই যথেষ্ট, ঠিক সেইদৰে গোটেই জীৱনটো সজাবলৈ মনটোৰ সৈতে মিলা এজন মানুহেই যথেষ্ট। সত্যৰ বাবে সকলো ত্যাগ কৰা যায়, কিন্তু যিকোনো কিবা এটাৰ বাবে সত্যক ত্যাগ কৰিব নোৱাৰি। যাক দেখিলে আপোনাৰ ঘৃণাৰ ভাৱ জাগে, তেওঁকো কোনোবাই ভাল পায়, কাৰণ এই পৃথিৱীখন সকলোৰে, কেৱল আপোনাৰেই নহয়। ঘৃণা কৰা সহজ, ভাল পোৱা কঠিন। জগতখন এইদৰেই চলিছে। যিবোৰ ভাল সেইবোৰ অৰ্জন কৰাটো কঠিন, বেয়াবোৰ খুব সহজেই পোৱা যায়। বেছি কথাত সন্মান নষ্ট, বেছি আদৰত সন্তান নষ্ট, বেছি নিমখত তৰকাৰী নষ্ট, বেছি ভালপোৱাত জীৱন নষ্ট। মানুহে তেওঁৰ পৰাই সকলোতকৈ বেছি আশা কৰে। যাক নাপাম বুলি জানিও তেওঁৰ বাবে অপেক্ষা কৰে। কিন্তু মনত ৰাখিব, যি অপেক্ষা কৰে তেওঁ মূৰ্খ নহয়, তেওঁ বিশ্বাসী। এই পৃথিৱীত সকলোতকৈ ডাঙৰ মূৰ্খামিটো হৈছে বিশ্বাসঘাতকক দ্বিতীয়বাৰ বিশ্বাস কৰা। সকলোৰে জীৱনলৈ দুটা সময় আহে। এটা সময়ত মানুহে সকলোৰে সৈতে মিলি থাকিবলৈ চেষ্টা কৰে, আৰু আনটো সময়ত মানুহে সকলোৰে পৰা দূৰ হৈ থকাৰ চেষ্টা কৰে। যিসকলে মৌন থাকে, কথা কমকৈ কয়, তেওঁলোকক অহংকাৰী বুলি নাভাবিব, কাৰণ হাঁহি স্ফূৰ্তিৰে থকা মানুহবোৰ এদিন বেয়া পৰিস্থিতিৰ সন্মুখীন হৈ চুপ থাকিবলৈ বাধ্য হয়। কষ্টৰ ভাষা কেৱল চকুৰ পানীতেই প্ৰকাশ নাপায়। কেতিয়াবা মিঠা হাঁহিটোৰ মাজতো অনেক কষ্ট লুকাই থাকে। প্ৰয়োজন হলে অকলেই থাকক, কিন্তু মিছা হাঁহি, মিছা আশা, মিছা মৰম ভালপোৱা এইবোৰৰ পৰা দূৰত থকাৰ চেষ্টা কৰক। যাত্ৰাপথ কেতিয়াও সলনি নহয়, সলনি হয় কেৱল যাত্ৰাপথৰ মানুহবোৰ। কেৱল পৰীক্ষাত ভাল ফল দেখুৱাকে, কেৱল ডিগ্ৰী অৰ্জন কৰাকেই শিক্ষা বুলি জানো। যি শিক্ষাই মানুহক সাহস দিব নোৱাৰে, যি শিক্ষাই সৎপথে চলিবলৈ নিশিকায়, সেই শিক্ষাৰ মূল্য কি? কিছুমান মানুহে নিজকে লৈ অহংকাৰ কৰে, নিজকে সৰ্বে সৰ্বা বুলি ভাবি গৌৰৱ কৰে। কিন্তু তেওঁলোকে হয়তো নাজানে যে ফুলৰ সৌৰভ আৰু মানুহৰ গৌৰৱ বেছিদিন নিটিকে। খৰখেদাকৈ পোৱা যিকোনো বস্তু বেছিদিন টিকি নাথাকে। যিটো বস্তু বেছিদিন টিকে, সেইটো পাবলৈ সদায় বেছি সময় লাগে। কাৰোবাক ভাল পোৱা কঠিন নহয়, কঠিন হৈছে কাৰোবাৰ মনত নিজৰ প্ৰতি ভালপোৱা সৃষ্টি কৰা। অপৰাধ নকৰাকৈ যেতিয়া অপৰাধী হৈ পৰিব, তেতিয়া মৌন থকাই ভাল, কাৰণ চিৎকাৰ কৰি কেতিয়াও নিজকে নিৰ্দোষী প্ৰমাণ কৰিব নোৱাৰি। এই পৃথিৱীত সকলো ধৰণৰ অপৰাধৰ বিচাৰ হয়, কেৱল মন ভঙাৰ অপৰাধৰহে বিচাৰ নহয়। কাৰণ ইমান ডাঙৰ অপৰাধৰ বিচাৰ কৰাৰ শক্তি মানুহৰ নাথাকে। আহাৰত কোনোবাই বিষ ঢালিলে তাৰ চিকিৎসা কৰা সম্ভৱ, কিন্তু বিষ যদি কাণত ঢালে তেতিয়া আৰু কোনো চিকিৎসা কৰা সম্ভৱ নহয়। অপমানৰ যোগ্য প্ৰত্যুত্তৰ দিবলৈ তৰ্কত লিপ্ত হ'ব নালাগে। সাধাৰণৰ মাজত অসাধাৰণ হওক, তেতিয়া সকলোৱে আপোনাৰ গুৰুত্ব বুজিব। গভীৰ নিশালৈকে তেওঁলোকেই সাৰে থাকে, যি জীৱনৰ হিচাপটো আজিও মিলাব নোৱাৰিলে। সম্পৰ্ক এটাত আগবঢ়াৰ পিছত এদিন এনে এটা পৰ্যায়ত উপনীত হোৱা যায়, য'ত এজনে আনজনক ভালে আছেনে বুলি সুধিবলৈও পাহৰি যায়। গুৰুত্ব নাথাকিলে একেখন চাদৰ তলতো দূৰত্ব অনুভৱ হয়, আৰু গুৰুত্ব থাকিলে সাতসাগৰ সিপাৰত থাকিলেও কাষত থকাৰ দৰেই অনুভৱ হয়। যি আপোনাক পচন্দ কৰে তেওঁৰ পৰা সুযোগ নল'ব। আপোনাক যাৰ প্ৰয়োজন তেওঁৰ ওচৰত ব্যস্ততা নেদেখুৱাব। যি আপোনাক ভৰসা কৰে তেওঁক প্ৰতাৰণা নকৰিব। সকলো সময়তে আপোনাক যি মনত ৰাখে তেওঁক কেতিয়াও নাপাহৰিব। নিজকে যদি শক্তিশালী কৰিব বিচাৰে তেন্তে অকলে থাকিবলৈ শিকি লওক। নিজকে কেতিয়াও সৰু বুলি নাভাবিব। মনত ৰাখিব, ভৰিৰ তলত থকা দুবৰি বনডালহে এদিন পূজাৰ কামত প্ৰয়োজন হয়। মূৰৰ ওপৰত থকা গছজোপাৰ প্ৰয়োজন নহয়। জীৱনৰ ওচৰত পলাই সাৰিব নোৱাৰি। জীৱনত সমস্যা থাকিবই, কষ্ট থাকিবই। পাৰিলে নিজেই সমাধান কৰক, নোৱাৰিলে সময়ৰ ওপৰত সকলো এৰি দিয়ক। ভাগ্য বুলি একো নাই, যি আছে সেয়া কেৱল কৰ্মৰ ফল, যিটো প্ৰত্যেকৰে চেষ্টা আৰু যত্নৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠে। পাৰফেক্ট সময় আহিব বুলি ভাবি বহি নাথাকিব। বেয়া সময়বোৰক পাৰফেক্ট বনাওক, তেতিয়া জীৱনত কেতিয়াও কষ্টত থাকিবলগীয়া নহয়। হাতৰ ৰেখাত মানুহৰ ভাগ্য নাথাকে, মানুহৰ ভাগ্য থাকে নিজৰ কৰ্মত। সদায় পোৱা এই 4টা কথা নিজকে কওক। 1. মই শ্ৰেষ্ঠ হ'ম। 2. মই নিশ্চয় পাৰিম। 3. ভগৱান সদায় মোৰ লগত আছে। 4. আজিৰ এই দিনটো কেৱল মোৰ। ধৈৰ্য নেহেৰুৱাব। কেতিয়াবা ভাল স্থান পাবলৈ বেয়া পৰিস্থিতিৰ মাজেৰেই খোজ দিবলগীয়া হয়। সময়ৰ অপেক্ষা কৰক।
সঠিক বস্তুটো সঠিক সময়ত অৱশ্যেই পাব। প্ৰিয় দৰ্শক, এটা নিৰ্দিষ্ট বিষয়ৰ আঁত ধৰি আমি আজি বাস্তৱ জীৱনত প্ৰয়োজন হোৱা যিখিনি কথা আপোনাৰ বাবে আগবঢ়ালোঁ, এই কথাখিনিৰ সৈতে নিশ্চয় আপুনি একমত। তেন্তে ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। আন এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।